हेलो फ्रेंड्स আজি পুনৰ লৈ আহিছো মই আপোনালোকৰ কাৰণে আৰু এটা মিঠাই ৰেচিপি আৰু হেতু হৈছে গমৰ লাড্ডু যেটো মোৰ খুব ফেভাৰিট আৰু আশা কৰিছো আপোনালোকৰ ফেভাৰিট হ'ব তেতিয়া হলে চাই লও আহক কি লাগিব এয়া লৈছো 1 কাপ ড্ৰাই ফ্ৰুটস এয়া দেখিছে আৰু এয়া লৈছো 1/3 কাপ গম আৰু এয়া লৈছো 1 কাপ পিছিলোৱা চেনি 1 কাপ ঘিউ তাৰ পিছত এয়া হৈছে ডেসিকেটেড কোকোনাট 1/3 কাপ অকনমান জালুকৰ গুৰি আৰু 1 কাপ আশীৰ্বাদ আটা মই আশীৰ্বাদ আটাই লৈছো আৰু যেহেতু এখিনি আমাৰ মেইন হৈছে ইনগ্ৰেডিয়েন্টস আৰু এই গম যোনটো কৈছো এটো আপুনি ইজিলি ডিপাৰ্টমেন্টাল ষ্টৰত পাই যাব আৰু অকনমান নিমখো লৈছো এয়া চাওক এটা কেৰাহীত ভালকৈ এনেকৈ গৰম হ'বলৈ দিব আৰু ভালকৈ গৰম হোৱাৰ পিছত এনেদৰে 1 কাপ আটা মই দি দিছো শুকানে একো তাত তেল বা ঘিউ একোৱে মই নাই দিয়া খালি এতিয়া ৰোষ্ট কৰি আছো শুকানে এনেদৰে ৰোষ্ট কৰি থাকিব যেতিয়ালৈকে এটা এই কেঁচা কেঁচা ভাবটো আটাৰ যাতে গুছি যায় তাৰ তেতিয়ালৈকে আপুনি ভালকে এনেদৰে ৰোষ্ট কৰি থাকিব কালাৰটো সামান্য চেঞ্জ হ'ব আপুনি লক্ষ্য কৰিলে গম পাব আৰু মই জুইটো একেবাৰে কমত দি থৈ দিছো আসলতে গেছৰ ফ্লেমটো একেবাৰে লো হৈ আছে কিন্তু তাতে আমি এনেদৰে শুকানে ভাজি থাকিম এই আটাখিনি আৰু এসক হৈ গৈছে ৰেডি এটা নমাই থলো আটাখিনি তাৰ পিছত আকৌ এনেদৰে কেৰাহীত 1 কাপ ঘিউ লৈ লৈছো মই আৰু এই ঘিউখিনি ভালকে মেল্ট হ'বলৈ দিছো কেৰাহীটো গৰম আছিল এয়া গৰম হৈ গৈছে ঘিউখিনিও এতিয়া মই এই গমখিনি 1/3 কাপ মই যেটো গম ৰাখিছিলো এই গমখিনি মই এই গৰম ঘিউ দি দিম আৰু ভালকে ফ্ৰাই কৰি লম চাব যাতে ঘিউখিনি ভালকে গৰম হৈ থাকে আৰু এয়া মই দি দিছো আৰু এয়া চাও কি ধুনিয়াকে ফুলি ফুলি আহিছে এনেকৈ হ'ব লাগিব একদম ক্ৰিস্পি হৈ যাব আৰু কিন্তু জুই আপুনি কমতে ৰাখিব গেছৰ ফ্লেমটো কমতে লোতে ৰাখিব কিন্তু ঘিউখিনি গৰম হ'ব লাগিব আৰু এয়া মই নমাই লৈছো লাহে লাহে যেহেতু ধুনিয়াকৈ ফুলি আহিছিল গুটেইখিনি গম মই এনেকৈ ভাজি লম আৰু খুব ধুনিয়াকৈ ভাজি লব যাতে নহলে দাঁতত লাগে গটিকে খুব ধুনিয়াকৈ ভাজি লব যাতে মচমচিয়া হৈ যায় এয়া এতিয়া এই ঘিউতে মই ভাজি আছো আৰু ভাজি পেলাই যেহেতু হৈ গৈছে এতিয়া মই লাহেকে নমাই লম এই মিঠাইটো আসলে মোৰ খুব প্ৰিয় মই খুব ভাল পাওঁ আৰু আশা কৰো আপোনালোকেও ভাল পাব আৰু এবাৰ ট্ৰাই কৰিব নিজে ঘৰতে খুব ধুনিয়া হ'ব কিমান টেস্টি হয় আৰু আপুনি সহজেই বনাব পাৰিব সেইকাৰণে চাই লওক আৰু এইখিনি ঘিউতে মই ড্ৰাই ফ্ৰুটস খিনিও দি দিছো ড্ৰাই ফ্ৰুটস আৰু আটাৰ পৰিমাণ মই একেই লৈছো 1 কাপ তেতিয়াহে কিন্তু লাড্ডুটো কিন্তু খুব টেস্টি হ'ব আপোনাৰ আৰু এয়া চাওক সেই একেখিনি ঘিউতে ডেসিকেটেড কোকোনাট 1/3 কাপ মই লৈছিলো সেইখিনি ইয়াতে দি দিলো দি দিয়াৰ পিছত মই এই শুকানে ভাজি লোৱা আটাখিনি মই দি দিলো আটাও 1 কাপ লৈছিলো আৰু ভালকে লৰাই থাকিব মিডিয়াম ফ্লেমত দিব পাৰে আপুনি পাৰিলে লো কৰি ৰাখিলে ভাল আৰু এনেকৈ লৰাই থাকিব যাতে ধুনিয়াকৈ ভাজা যায় ঘিউতে আৰু আমি ইমান ধুনিয়া এটা এমাউন্টত বনাইছো যে একেবাৰে ইফাল নহয় ঠিক তেনেকেই বনাব আপুনি যদি প্ৰয়োজন হয় পিছলৈ অকনমান 2 চামুচমান আটা আপুনি এড কৰিব পাৰে হেতু কিন্তু ৰেচিপিটোহে ক'ব আপোনাৰ যদি ৰিজাল্ট ভাল হয় এনেকেই কৰিব যেনেকৈ মই কৰিছো আৰু এতিয়া এই ভাজি লোৱা ড্ৰাই ফ্ৰুটস খিনি ইয়াতে মই দি দিম চাব আটাখিনি যদি ঘিউত ভাজিব সামান্য ৰঙচুৱা হ'ব লাগিব তেতিয়ালৈকে ভাজিব যেহেতু অলৰেডি আমি ৰোষ্ট কৰিছিলো তাৰ পিছত এই ড্ৰাই ফ্ৰুটস খিনি দি পেলাই ধুনিয়াকৈ লৰাই আছো আকৌ এতিয়া এই ভাজি লোৱা গমৰ টুকুৰা কিটাও মই দি দিছো গমখিনি অকমান পাৰিলে ভাজাৰ পিছত ভাঙি লব একেবাৰে গুড়া কৰি নহয় কিন্তু অন্তত সৰু সৰু টুকুৰা হলে সৰু লৰচলিও ধুনিয়াকৈ খাব পাৰে এয়া এতিয়া চাও মই এতিয়া গেছটো অফ কৰি দিম লাহেকে এয়া দেখিছে আৰু তাৰ পিছত এয়া চেনিৰ গুড়াখিনি চেনি একদম ধুনিয়াকৈ মিক্সিত পিছি ল'ব যাতে একদম পাউডাৰৰ নিচিনা হৈ থাকে 1 কাপ লৈছো মই চেনি আৰু অকমানকৈ এনেকে মিক্স কৰি আছো আপুনি এতিয়া আসলে গেছটো একেবাৰে অফ কৰি দিব পাৰে আৰু নহলে এই চেনিখিনি দিয়াৰ পিছতে অফ কৰি দিব এয়া মই গুটেইখিনি চেনি দি দিছো ইয়াত আৰু ভালকে মিক্স কৰিব ধুনিয়াকে মিক্স কৰাৰ পিছত দেখিব একদম ধুনিয়া এটা মিশ্ৰণ ৰেডি হৈ গৈছে আৰু এয়া দিছো 1 পিঞ্চ সল্ট আসলতে নিমখে টেষ্টটো বেলেন্স কৰে সেইকাৰণে মই 1 পিঞ্চ নিমখো দিছো আৰু
এয়া চাওক অকণমান জালুকৰ গুড়ি ঠাণ্ডা দিন হ'লে জালুকৰ গুড়িটো আপুনি বেছিকৈ দিব পাৰে যিহেতু এইটো এটা হেল্ডি লাড্ডুত আচলতে পৰে বাহিৰত আচলতে এইটো নতুনকৈ যোনে মাতৃ হয় তেওঁলোকে খায় আৰু তেওঁলোকক খুৱায়ো হেল্থৰ কাৰণে খুব ভাল বুলি কোৱা হয় আৰু যদি গৰমৰ দিন হয় জালুকৰ গুড়া অকণমান কমাই দিলেও হ'ব আৰু এয়া অকণমান ঠাণ্ডা হ'বলৈ দিব 10-15 মিনিট তাৰপিছত আমি এনেদৰে লাড়ুৰ নিচিনাকৈ যেনেকৈ নাৰিকলৰ লাড়ু বান্ধে ঠিক তেনেকৈ আপুনি এটা এটাকৈ বান্ধি ল'ব পাৰে এয়া চাওক কিমান ধুনীয়া হৈছে এতিয়া আৰু দোকানৰ পৰা কিনি আনাৰ কোনো প্ৰয়োজন নাই গমৰ লাডু খাব মন গ'লে আপুনি নিজেই তৈয়াৰ কৰি খাব পাৰিব আপুনি নিজেও খাওক আনকো খুৱাওক আৰু সকলোকে সোধক কেনেকুৱা পাইছে কাৰণ মই জানো যে খুব টেষ্টি হয় খুব ভাল লাগে খাই সেইকাৰণে আৰু এইখিনিতে মই আকৌ এটা কথা কৈ থৈ দিওঁ যদি আপুনি মোৰ এই চেনেলটোলৈ নতুন তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব যদিহে ভিডিঅ'টো ভাল লাগিছে আৰু ছাবস্ক্ৰাইব এইকাৰণেই কৰিব যাতে মোৰ আহিবলগীয়া আৰু বহুতো ভিডিঅ' যিহেতু মই আৰু বহুত ৰেচিপি লৈ আহিম সেই ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি প্ৰথমে পায় আৰু এয়া চাওক এটা এটাকৈ এনেদৰে লাড়ুখিনি আমি বান্ধি ল'ম খুব ধুনীয়া হৈছে আৰু ইয়াতে একো কম বেছি কৰিবলগীয়া একো কথাই নাই খুব ধুনীয়া এমাউণ্টত আমি বনাইছোঁ প্ৰত্যেকটো বস্তু খুব জোখত পৰিছে এয়া দেখিছে এটা এটাকৈ লাড়ুখিনি প্ৰায় হৈ গৈছে এতিয়া মই লাষ্টৰখিনি এনেকেই বনাই ল'ম আৰু ইমান ধুনীয়া হৈছে লাডুখিনি আপুনি এয়া এমাহলৈকেও ৰাখি টেমাত ভৰাই খাব পাৰে আৰু নহ'লে ফ্ৰিজতো ষ্ট'ৰ কৰিব পাৰে এয়া চাওক কিমান ধুনীয়া হৈছে গতিকে এইবাৰ নিজেই বনাব আনকো খুৱাব নিজেও খাব আৰু এইটো আমাৰ শেষ লাড়ুটো আছিলে এয়া চাওক খুব ধুনীয়াকৈ হৈ গৈছে ঘৰত থকা বস্তুৰেই বনাব পাৰে ড্ৰাই ফ্ৰুটছ আপুনি যদি ইমান নাথাকে অকণমান কমকৈ দিব পাৰে কিন্তু মই যোনটো এমাউণ্ট কৈছোঁ সেইটোত আপুনি পাৰফেক্ট ৰিজাল্ট পাব আৰু এয়া চাওক গোটেইকেইটা ৰেডি হৈ গৈছে আমাৰ লাড্ডু একদম ৰেডি এয়া চাওক কি ধুনীয়া হৈছে দেখিছেনে মই অকণমান ডাঙৰকৈ বনাইছোঁ কাৰণ গমৰ লাড়ু অকণমান ডাঙৰকৈ বনালেই দেখিবলৈও ভাল লাগে এয়া চাওক ইমান ধুনীয়া কালাৰ আহিছে আৰু খুব ধুনীয়া হৈছে গোন্ধটো বিৰাট ধুনীয়া আহিছে এয়া আপোনালোকে এই ৰেচিপিটো প্লিজ ট্ৰাই কৰিব আৰু মোক ফিডবেক দিবলৈ নাপাহৰিব আৰু যদি কিবা কনফিউজন থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত গৈ মোক কমেণ্টটো আপুনি কৰিব পাৰে আৰু যদি কিবা ৰেচিপি জানিবলৈ বিচাৰিছে তেতিয়াহ'লে মোক সেই ৰেচিপিটোৰ বিষয়ে আপুনি জনাবও পাৰে আৰু এয়া অকণমান মই জাষ্ট এলমণ্ড সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ আৰু অকণমান গাৰ্নিচিং কৰিছোঁ সেইটো অপশ্যনেল হয় আপোনাৰ ইচ্ছা আপুনি যদি গাৰ্নিচিং কৰিব বিচাৰে তেতিয়াহ'লে গাৰ্নিচিং কৰিব পাৰে যিকোনো ড্ৰাই ফ্ৰুটছেৰে বা নকৰিলেও হ'ব যদি গাৰ্নিচিং নকৰে তেতিয়া লুকছটো এনেকুৱা হ'ব এইটো খুব ভাল লাগে বজাৰত এনেকেই কিনিবলৈ পোৱা যায় আৰু যদি গাৰ্নিচিং কৰে তেতিয়াহ'লেও ধুনীয়া লাগিব এয়া চাওক গাৰ্নিচিং কৰিলেও ভাল লাগিব আৰু নকৰিলেও এয়া এনেকেও ভাল লাগিব গতিকে আপোনালোকক আজিৰ ভিডিঅ' ইমানেই আছিলে পুনৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে বাই বাই